Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে আজি ৰেচিপিটো নিশ্চয় গম পাইছে মটন কাৰী ৰেচিপি কেনেকৈনো মই বনালো মই বনোৱা পদ্ধতিৰে আপোনালোকো এবাৰ বনাই চাব আৰু কেনেকুৱা পালে কমেন্টত নিশ্চয় জনাব। বলক এতিয়া কেনেকৈ বনালো চাওঁ। এতিয়া আমি মাংসখিনি অলপ সময়ৰ কাৰণে মেৰিনেট কৰি ৰাখিম। তাত আমি দিম প্ৰথমে মিঠাতেল, তাৰ পিছত নিমখ, হালধি জোখ অনুসাৰে আৰু আদা নহৰু পেষ্ট অকণমান আমি ধুনীয়াকৈ এইখিনি মিহলি কৰি ল'ম। ধুনীয়াকৈ সানি অলপ সময়ৰ কাৰণে ফ্ৰিজত ৰাখি দিম। এতিয়া আমি মাংসখিনি বনাবলৈ আমাক প্ৰয়োজন হোৱা বস্তুখিনি তেজপাত 3 খিলা লৈছোঁ মই, বিলাহী 2টা আৰু আলু 2টা আৰু এয়া পিঁয়াজৰ পেষ্ট আৰু আদা নহৰুৰ পেষ্ট। কেৰাহী গৰম হোৱাৰ লগে লগে আমি তেল দিলোঁ। তেল গৰম হোৱাৰ লগে লগে ইলাচি দিলোঁ, তাৰপিছত তেজপাত আৰু শুকান জলকীয়া দিলোঁ। তাৰপিছত এতিয়া আমি দিম পিঁয়াজ, যিখিনি আমি মিক্সিত পিহি ৰাখিছিলোঁ সেইখিনি এতিয়া অলপ সময়ৰ কাৰণে আমি কেঁচা গোন্ধ যোৱালৈকে এনেকৈ ভাজিব লাগিব। তাৰপিছত আমি ব্যৱহাৰ কৰিম আদা নহৰুৰ পেষ্ট 2 চামুচ। আপোনালোকে জোখ অনুসাৰে প্ৰতিটো বস্তু ব্যৱহাৰ কৰিব। কেঁচা গোন্ধ আঁতৰি যোৱালৈকে এনেদৰে আমি ভাজি থাকিম। তাৰপিছত আমি এতিয়া ব্যৱহাৰ কৰিম নিমখ জোখ অনুসাৰে, তাৰপিছত হালধিও জোখ অনুসাৰে ব্যৱহাৰ কৰিব আপোনালোকে। এতিয়া আকৌ অলপ সময়ৰ কাৰণে এনেকৈ ভাজিম। তাৰপিছত আমি আকৌ মছলাখিনি দিম। মই মিট মছলা দিলোঁ সেইখিনি। তাৰপিছত আমি এনেকৈ অলপ সময় আকৌ ভাজি ল'ম। মছলাখিনি ভালদৰে ভাজি হোৱাৰ পিছত আমি মাংসখিনি ইয়াত দি আকৌ অলপ সময়ৰ কাৰণে এই মাংসখিনি ভালদৰে সিজাই ল'ম। ভালদৰে ফ্ৰাই হ'লেহে মাংসৰ টেষ্ট বৰ ধুনীয়া হয়, সেইটো কাৰণে অলপ সময় বেছিকৈ মাংস ভাজিব লাগে। এতিয়া আমি বিলাহী আৰু আলুখিনিও দি দিলোঁ তাত। এতিয়া আমি এইখিনি আৰু অলপ সময়ৰ কাৰণে আকৌ ভালদৰে সিজিবলৈ আমি ঢাকন মাৰি দিম। ঢাকনখন খুলি চাই দেখিলোঁ মাংসখিনি বৰ ধুনীয়াকৈ সিজিছে, তেলো ওলাই গৈছে আৰু অকণমান সময় ৰাখি দিম যাতে বিলাহীখিনিও আৰু অলপ সময়ৰ কাৰণে ভালদৰে সিজে। আমি আজি এই মাংসটো এনেকৈ অলপ সময় আকৌ ভাজি কুকাৰত চিটি মাৰি পেলাই বনাম। আৰু এতিয়া এই মাংসখিনি ভাজা হৈ গৈছে। এতিয়া আমি এটা কুকাৰ ল'ম, তাৰপিছত মাংসখিনি তাৰলৈ কাঢ়ি ল'ম। এতিয়া আমি গৰম পানী ব্যৱহাৰ কৰিম। অকণমান সৰহকৈ দিম আমি পানী, যাতে মাংসটোৰ জোল হয়। এয়া জোখ অনুসাৰে দিলোঁ মই আৰু কুকাৰ ঢাকনি মাৰি গেছত পাতি দিম। মাংসখিনিত আমি 2টা চিটি মাৰি হোৱাৰ পিছত আমি ঢাকনখন খুলি চাই দেখিলোঁ যে মাংসখিনি বৰ ধুনীয়াকৈ সিজিলেও আৰু মাংসৰ যিটো জোল বৰ ধুনীয়া হৈছে আৰু কালাৰো বহুত ধুনীয়া আহিছে। চাওক মাংসৰ পিচখিনিও কিমান ধুনীয়া লাগিছে দেখাত। আপোনালোকে মই বনোৱাৰ দৰে এবাৰ ঘৰত বনাবলৈ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক নিশ্চয় কমেণ্টত জনাব। আজি ৰেচিপিটো ৰেডি হৈ গ'ল। মই ধনিয়া পাত কেইডালমানো মাংসখিনিৰ ওপৰতে ছটিয়াই দিলোঁ। কেনেকুৱা পালে কমেণ্টত জনাব আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।